হেল্ল' গাইজ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ ভিডিঅ'টো আজি আপোনালোকে সম্পূৰ্ণকৈ চাব, অলপো স্কিপ নকৰিব। যিহেতু মই আজি আহিছোঁ পিকনিক খাবলৈ নগাঁৱলৈ, মৃত্যুঞ্জয় মন্দিৰ চাবলৈ, সেয়েহে আপোনালোককো দেখাবলৈ মই চেষ্টা কৰি আছোঁ। আমি আহি আছোঁ, এয়া কাজিৰঙা পাইছোঁহি আৰু প্ৰায় আমি ঘৰৰ পৰা 2টা বজাতে ওলাই আহিলোঁ। এয়া চব কুঁৱলী, ঠাণ্ডা, বহুত ঠাণ্ডা, তথাপিতো আমি আহি আছোঁ। আমি সকলোৱে প্ৰায় 50জনমান আহিছোঁ আমাৰ বাছখনত। এয়া ৰাতিপুৱা বৰ সময় হৈ গ'ল, খুব ধুনীয়া এটা পোহৰ আহিছে সূৰ্যৰ। এয়া আপোনালোকে চাই থাকিবচোন, আমি আহিছোঁ। আমি আহি পালোহি জখলাবন্ধা। ইয়াতে আমি সোমালোঁ, সকলোৱে চাহ খালোঁ আৰু কিবা কিবি অলপ বস্তু লৈ ল'লোঁ বজাৰ কৰি। এয়া সকলোকে মই অলপ দেখাই দিছোঁ আমাৰ যাত্ৰীসকলক। এয়া চাওক, আমি পালোহি মৃত্যুঞ্জয় মন্দিৰ। এয়া ধূপ চাকি বজাৰ কৰি ল'লোঁ আৰু লগতে এয়া আমি সোমাইছোঁ। এয়া মূল গেটেদি সোমাইছোঁ, এইফালেদি গৈ, যিহেতু এইবাৰ প্ৰথম আহিছোঁ, মনটো ভালো লাগিছে। বহুদিনৰ পৰাই আহিম কৈ আছিলোঁ, আজি যিহেতু আহিলোঁ, আজি সৌভাগ্য মোৰ। এয়া বন্তি প্ৰজ্বলন কৰিছোঁ, সকলোকে দেখাই দিছোঁ অকণমান। ভগৱানৰ ওচৰত আশীৰ্বাদ লৈছোঁ যাতে নতুন বছৰটো সকলো ফালৰ পৰাই যেন সুখময় হওক, আনন্দৰ হওক। ইয়াতে আমি বন্তি জ্বলালোঁ। বন্তি জ্বলোৱাৰ পাছত আমি মূল মন্দিৰটোলৈ যাবলৈ ওলাইছোঁ আৰু এয়া চাওক, আমি আহি পালোহি। এইফালে আমি সোমাই পূজা অৰ্চনা কৰিছোঁ। মন্দিৰটোৰ ভিতৰত ফটো ভিডিঅ' কৰিবলৈ মানা কৰিছিল, তথাপিতো মই এটা ছাইডৰ পৰা কৰিলোঁ। এয়া গোটেই বাউণ্ডেৰীটো আপোনালোকক মই অকণমান দেখাইছোঁ। মন্দিৰটো খুব ধুনীয়া, চাফা, খুব সুন্দৰ। যিহেতু আমি ৰাতিপুৱাই আহিছিলোঁ, মনটো বহুত ভাল লাগি গৈছে। এয়া চাওকচোন, অলপ দেখাই দিছোঁ। এয়া ভিতৰখন মই আপোনালোকক দেখাইছোঁ। এইখিনিতে আমি পূজা কৰিলোঁ, সেৱা ল'লোঁ। ইয়াতে প্ৰতিমূৰ্তি খুব ধুনীয়াকৈ সজাই থোৱা আছে। এয়া ভিতৰখন চাওকচোন, ইমান চাফা। ইয়াতে আমি প্ৰসাদো ল'লোঁ। প্ৰসাদ লৈ এইফালে এক পাক ঘূৰি দিছোঁ, আপোনালোককো দেখাইছোঁ, ময়ো উপভোগ কৰিছোঁ। এইখিনিতে প্ৰসাদ দিয়ে। এয়া আমি মন্দিৰৰ পৰা ওলাই আহিলোঁ, যিহেতু আমি আকাশী গংগালৈ যাম পিকনিক খাবলৈ, তালৈ বুলি আমি খৰখেদাকৈ ওলাই আহিলোঁ সেৱা কৰি। এয়া আপোনালোকক মই অলপ দেখাই দিছোঁ। এয়া বাউণ্ডেৰীটো গোটেইটো বৰ সুন্দৰ পৰিৱেশ। আপোনালোকেও আহিব নগাঁৱলৈ মন্দিৰলৈ চাবলৈ। মন্দিৰৰ পৰা যিহেতু ওলাই আহিলোঁ, এয়া দোকানবিলাক দেখাই দিছোঁ আপোনালোকক। আৰু আমাৰ বাছখন ৰৈ আছে, আমি ষ্টেণ্ড কৰি থৈছোঁ, তালৈ বুলি আহি আছোঁ। কিবা এটা খাই ল'ব লাগিব, যিহেতু একো নোখোৱাকৈ আহিছোঁ। এয়া দেখিছেনে, হাতী পোৱালি এটা আছে। হাতী পোৱালিটোক কিবা এটা খাবলৈ দিওঁ বুলি আহিলোঁ। ইমান ধুনীয়া পোৱালিটো, বহুত মৰম লাগিল। এয়া মই কল এআখি কিনিছোঁ তাৰ কাৰণে। থেংক ইউ, খাইছে। আমি মন্দিৰৰ পৰা ওলাই আহিলোঁ, এতিয়া আমি আকাশী গংগালৈ বুলি গৈ আছোঁ। এয়া ইমান সুন্দৰকৈ ফুলবিলাক ৰাখিছে শাৰী পাতি পাতি। এয়া গৈ আছোঁ আমি।
বনভোজস্থলী পালোহি আকাশীগংগা। সকলোৱে লগ লাগি শাক পাচলি কাটিছোঁ খানা বনাবৰ কাৰণে আৰু লগতে চাহ বনালোঁ, খালোঁ। এয়া চাওক ইমান ধুনীয়া এখন ঠাই, ইমান ৰাইজ আছেহি মানে পিকনিক খোৱা। এয়া আমি সকলোৱে মিলিজুলি শাক পাচলি কাটিছোঁ। কাটি মেলি শেষ কৰি আমি অকণমান ফুৰিবলৈ যাম। চাহ খাই শেষ হ'ল নাই? ৰুমিয়ে চাহ নাখালে নি? ৰুমিয়ে চাহ নাখালে নি? অঁ খালে। আমাৰ এইগৰাকীয়ে বেয়া দিছে আৰু। আমাৰ খানা প্ৰায় হৈছেই। আজি সঁচাকৈ ইমানেই ভাল লাগিছিল মনটো। এয়া আকাশীগংগাৰ কিনাৰতে আছে মন্দিৰ, শিৱ মন্দিৰ দুটা, আৰু ইফালে আছে জুৰিটো নিজৰা। আমি ইফালেদি যাম এইখন গেটেদি। এয়া আপোনালোকক অকণমান দেখাই দিছোঁ। মই আহি আছোঁ, আপোনালোকে চাই থাকিব। এয়া চাওকচোন ইমান ৰাইজ হৈছে, ইমান মানুহ আহিছে, ইমান ধুনীয়া লাগিছে। এই জুৰিটোৰ ফালে মানে ওপৰত আছে শিল। এয়া ওপৰলৈ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ, ওপৰলৈ গৈ আছোঁ। কিমানখিনি দেখাব পাৰোঁ নাজানো আৰু। এয়া চাওক, খালি বেছি ওপৰলৈ নাযাওঁ, ভয় লাগে উঠিবলৈ। তলৰ পৰাই দেখাই আছোঁ। এয়া আহি আছোঁ। ছোৱালী কৰো আপোনাক মাৰি দিব ভাল পায়। এইটো খুলিব লাগিছিলে হে
গম পাইছা নাই দেখিছা নাই বুন্দি এয়া আমাৰ খানা হৈ গ'ল সকলোৱে শাৰী পাতি লৈছোঁ যিহেতু সময় 3টা বাজিলে ভোক লাগিছেগৈ আমি সকলোৱে শাৰী পাতি লৈছোঁ এয়া চাওক আমাৰ খানা ইমান সুন্দৰকৈ খাইছোঁ নহয় সকলোৱে মানে ধুনীয়াকৈ খাইছোঁ আৰু আমাৰ পাৰ্টিটো ইমানেই ভাল ইমানেই মানে কি শৃংখলাবদ্ধভাৱে বনাইছে সকলোৱে হাতে লগে লগে কৰিছোঁ মেলিছোঁ খাইছোঁ খুব ধুনীয়া লাগিল এই দিনটো আমি পাহৰিব নোৱাৰিম কিয়নো ইমান এটা সুন্দৰ পৰিৱেশ ইমান ধুনীয়া ৰাইজ আহিছে এয়া সকলোৱে আমি খোৱাত ব্যস্ত যিহেতু আমাৰ খোৱা বোৱা শেষ হ'ল আৰু আমি প্ৰায় 4টা বাজিলে তাৰ পৰা আকাশীগংগাৰ পৰা ঘৰলৈ বুলি ওলাই আহিছোঁ আমি আহি থাকোঁতে ৰাতি প্ৰায় 11টা বাজিলে আৰু সকলোৱে ৰেষ্টুৰেণ্টত সোমালোঁ আৰু ইয়াতেও খানাটো খালোঁ ৰুটি খুৱাই ৰুটি খাইছে চাওমিন খুৱাই চাওমিন খাইছে আমি ভাত খাইছোঁ যিহেতু 3টা বজাতে ভাত খোৱা আকৌ ৰেষ্টুৰেণ্টত সোমাই সুন্দৰকৈ খাবলৈ লৈছোঁ ইয়াৰ ৰেষ্টুৰেণ্টখন ইমানেই সুন্দৰ আমাৰ ইয়াৰে হয় দৰগাঁৱৰ হয় তেওঁলোকে আমাক ইয়াতে খানাটো খাবলৈ ক'লে আৰু আমি সোমালোঁ চাওকচোন ইমান সুন্দৰকৈ ৰেষ্টুৰেণ্টখন আছে এইবিলাক চাওক লাইটবিলাক ধুনীয়াকৈ পলসৰ আৰ্হিৰে বনাইছে এইবিলাক চৰাই টুকুৰা জাপি খুব ধুনীয়াকৈ সুন্দৰকৈ বনাইছে ৰেষ্টুৰেণ্টখন আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰিব লৈছোঁ যিহেতু ৰাতি বহুত হৈ গ'ল ঘৰ আহি পালোহি আৰু আপোনালোকে মোৰ ভিডিঅ'টো আজি চাই কেনে পালে নিশ্চয় জনাব লগতে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ আপোনালোক সকলোৱে ভালে থাকক